বন্ধুসকল এই ভিডিঅ'ত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 7 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। এটা চাব সাধাৰণ সত্যতা যাক ইংৰাজীত কোৱা হয় জেনেৰেল ট্ৰুথ বা ফকৰা যোজনাবোৰ যাক ইংৰাজীত প্ৰভাৰ্বছ বুলি কোৱা হয়। ফকৰাসমূহ সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। সাধাৰণ সত্যতা যিটো আমি সাধাৰণভাৱে সত্য বুলি ভাবোঁ তেনেবোৰ কথা বতৰা লগতে ফকৰা যোজনা যিবোৰ আছে সেই ফকৰা যোজনাবোৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয়। উদাহৰণস্বৰূপে চাব হেণ্ডছম ইজ ডেট হেণ্ডছম ডাজ। এইটো অসমীয়াত ক'লে কি হয় যে ৰূপে কি কৰে গুণহে সংসাৰ কৰে। এটা ফকৰা যোজনা হয়, সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। নেক্সট এ স্লিপিং ফক্স কেটচেছ ন' পল্ট্ৰি, অৰ্থাৎ এটা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। কেটছ আছিল, কেটছৰ লগত ইএছ যোগ কৰা হৈছে। স্লিপিং ফক্স ইয়াত এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যিহেতু ছাবজেক্টটো আছে ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰা হৈছে, ইএছ যোগ কৰা হৈছে। সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। নেক্সট আছে 3 নম্বৰ অনেষ্টি ইজ দ্য বেষ্ট পলিচি, সাধুতাই উত্তম উপায়। নেক্সট চাব এজ ইউ চ' শ্বেল ইউ ৰিপ, মানে যেনে কাম তেনে ফল। নেক্সট 5 নম্বৰ এক্সাম্পলটো চাব এন এপল এ ডে কিপছ ডক্টৰ এৱে, অৰ্থাৎ এদিনত এটাকে আপেল খালে ডক্টৰ আৰু যাব নালাগে, অৰ্থাৎ বেমাৰ আজাৰ নহয় বুলি এটা জেনেৰেল ট্ৰুথ আছে, সাধাৰণ সত্যতা মানুহে বিশ্বাস কৰে। গতিকে এনেকুৱা ধৰণৰ বাক্যবোৰ আমি সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। এইটো আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 7 নম্বৰ ব্যৱহাৰ।